লখৰা বামুণপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। সেই দুৰ্ঘটনাৰ ফলত ইতিমধ্যে তিনিগৰাকী যুৱকে গুৰুতৰভাৱে আহত হৈছে। এগৰাকী যুৱকক সংকটজনক অৱস্থাত ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু যি দুখন স্কুটি বাহনৰ মুখামুখি সংঘৰ্ষ হৈছিল সেই স্কুটি বাহনৰ নম্বৰটো উল্লেখ কৰিছোঁ। এখন স্কুটি বাহনৰ নম্বৰ হৈছে AS01 FA 1799। এই স্কুটি বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু এখন যিখন স্কুটি বাহন আছে বাহনখনৰ দৃশ্যৰ জোখত এই বাহনখনৰ অন্য এখন যি মেচুল স্কুটি বাহন আছে এই বাহনখনৰ নম্বৰ হৈছে AS01 FQ 6179। এই বাহনখনৰ সম্পূৰ্ণৰূপে আচলতে বিধ্বংস হৈছে এই স্কুটি বাহনখন। এই যিটো স্থানত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে সেই স্থানটো হৈছে লখৰা বামুণপাৰা। এই বামুণপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ইতিমধ্যে এগৰাকী যুৱকক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। অন্য দুগৰাকী যুৱকক চিকিৎসাৰ বাবে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় প্ৰেৰণ কৰা হৈছে। আৰু যিটো স্থানত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল সেই স্থানত ইতিমধ্যে গড়চুক আৰক্ষী থানা যান বাহন আৰক্ষী শাখাৰ দল এটা আহি উপস্থিত হৈছে। আৰু উপস্থিত তন্নতন্নকে আচলতে তালাচী চলোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে এই যি দুখন স্কুটি বাহনৰ মুখামুখি সংঘৰ্ষ হৈছিল এই স্কুটি বাহন দুখন গড়চুক থানালৈ নিয়াৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চাওক এই যি দুখন স্কুটি বাহন সেই মুখামুখি সংঘৰ্ষ হৈছিল ইতিমধ্যে দুখন স্কুটি বাহন সম্পূৰ্ণৰূপে আচলতে বিধ্বংস হোৱা পৰিলক্ষিত হৈছে। আৰু যিখন এক্টিভা বাহন আছে বা অন্য এখন যি আচলতে মেচটো বাহন আছে কোনখন বাহনৰ কোনগৰাকী আচলতে তিনিগৰাকী যুৱক আহিছে সেই কথা ইতিমধ্যে সদৰি কৰিব পৰা নাই। যিসকল আচলতে যুৱক বা আচলতে প্ৰত্যক্ষদৰ্শী আছে ইতিমধ্যে সংকটজনক অৱস্থাত এগৰাকী যুৱকক GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু এখন যিখন আচলতে মেচুল বাহন আছে সেই বাহনখনৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বিধ্বংস হোৱা পৰিলক্ষিত হৈছে। আৰু তিনিগৰাকী যি দুগৰাকী যুৱক আছে গুৰুতৰভাৱে আহত হৈছে। আৰু আহত হোৱা দুগৰাকী যুৱকক ইতিমধ্যে লৈ যোৱা পৰিলক্ষিত হৈছে হস্পিটেললৈ। আন এগৰাকী যুৱকক ইতিমধ্যে সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। লখৰা বামুণপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। সেই দুৰ্ঘটনাৰ ফলত ইতিমধ্যে তিনিগৰাকী যুৱকে গুৰুতৰভাৱে আহত হৈছে। এগৰাকী যুৱকক সংকটজনক অৱস্থাত ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু যি দুখন স্কুটি বাহনৰ মুখামুখি সংঘৰ্ষ হৈছিল সেই স্কুটি বাহনৰ নম্বৰটো উল্লেখ কৰিছোঁ। এখন স্কুটি বাহনৰ নম্বৰ হৈছে AS01 FA 1799। এই স্কুটি বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু এখন যিখন স্কুটি বাহন আছে বাহনখনৰ দৃশ্যৰ জোখত এই বাহনখনৰ অন্য এখন যি মেচুল স্কুটি বাহন আছে এই বাহনখনৰ নম্বৰ হৈছে AS01 FQ 6179। এই বাহনখনৰ সম্পূৰ্ণৰূপে আচলতে বিধ্বংস হৈছে এই স্কুটি বাহনখন। এই যিটো স্থানত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে সেই স্থানটো হৈছে লখৰা বামুণপাৰা। এই বামুণপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ইতিমধ্যে এগৰাকী যুৱকক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। অন্য দুগৰাকী যুৱকক চিকিৎসাৰ বাবে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় প্ৰেৰণ কৰা হৈছে। আৰু যিটো স্থানত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল সেই স্থানত ইতিমধ্যে গড়চুক আৰক্ষী থানা যান বাহন আৰক্ষী শাখাৰ দল এটা আহি উপস্থিত হৈছে। আৰু উপস্থিত তন্নতন্নকে আচলতে তালাচী চলোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে এই যি দুখন স্কুটি বাহনৰ মুখামুখি সংঘৰ্ষ হৈছিল এই স্কুটি বাহন দুখন গড়চুক থানালৈ নিয়াৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চাওক এই দুখন স্কুটি বাহন সেই মুখামুখি সংঘৰ্ষ হৈছিল ইতিমধ্যে দুখন স্কুটি বাহন সম্পূৰ্ণৰূপে আচলতে বিধ্বংস হোৱা পৰিলক্ষিত হৈছে। আৰু যিখন এক্টিভা বাহন আছে বা অন্য এখন যি আচলতে মেচটো বাহন আছে কোনখন বাহনৰ কোনগৰাকী আচলতে তিনিগৰাকী যুৱক আহিছে সেই কথা ইতিমধ্যে সদৰি কৰিব পৰা নাই। যিসকল আচলতে যুৱক বা আচলতে প্ৰত্যক্ষদৰ্শী আছে ইতিমধ্যে সংকটজনক অৱস্থাত এগৰাকী যুৱকক GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু এখন যিখন আচলতে মেচটো বাহন আছে সেই বাহনখনৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বিধ্বংস হোৱা পৰিলক্ষিত হৈছে। আৰু তিনিগৰাকী যি দুগৰাকী যুৱক আছে গুৰুতৰভাৱে আহত হৈছে। আৰু আহত হোৱা দুগৰাকী যুৱকক ইতিমধ্যে লৈ যোৱা পৰিলক্ষিত হৈছে হস্পিটেললৈ। আন এগৰাকী যুৱকক ইতিমধ্যে সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে।